তুমি তোমাৰ বেষ্ট ফ্ৰেণ্ডক ভাল পাই পেলাইছা নেকি? হয়, এনেকুৱা প্ৰায়ে হয় আৰু বহুতৰ লগত হয়। ফ্ৰেণ্ডশ্বিপ ইজিলি হৈ যায়, কিন্তু এই বন্ধুত্ব কেতিয়া প্ৰেমত সলনি হয় গমকে পোৱা নাযায়। যেতিয়া বেষ্ট ফ্ৰেণ্ডৰ কাৰণে ফিলিংছ আহিব ধৰে, কিছুমানে প্ৰকাশ কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। ফ্ৰেণ্ডশ্বিপৰ বণ্ড ইমান ষ্ট্ৰং হৈ যায় যে লাহে লাহে আকৃষ্ট হৈ পৰা যায়। হৃদয়ে তেওঁকে বিচাৰিব ধৰে। নতুন প্ৰেম, আৱেগবোৰ, অনুভৱটো, আৰু তেওঁক হেৰুৱাৰ ভয়ে প্ৰকাশ কৰিব পৰা নাযায় আৰু কেতিয়াবা লুকুৱাবও পৰা নাযায়। ইমান বছৰৰ পৰা যাক তুমি ফ্ৰেণ্ড বুলি ভাবি আছিলা, তেওঁক সেই চকুৰে চাবই পৰা নাই। তেওঁৰ চকুত চকু থৈ কথা পাতিব পৰা নাই। যাৰ লগত তুমি স্কুলত টিফিন শ্বেয়াৰ কৰিছিলা, চব ভাল বেয়া কথাবোৰ শ্বেয়াৰ কৰিছিলা, এতিয়া কিবা লাজ যেন লাগি গৈছে। কেনেকৈ তেওঁৰ সন্মুখীন হ'ম, কেনেকৈ তেওঁক মোৰ অনুভৱবোৰ প্ৰকাশ কৰিব পাৰিম। আগতে যোনবোৰ কথাত তেওঁক জোকাইছিলোঁ, সেইবোৰ কথাই এতিয়া কিবা মৰম লাগিব ধৰিছে। সৰু সৰু তেওঁৰ কথাবোৰ কিবা ভাবি ভাবি মিচিকীয়া হাঁহি ওলাই গৈছে। নাজানো কিয় তেওঁক পাবলৈ ইচ্ছা আছে, নিজৰ কৰিবলৈ মন আছে। গোটেই জীৱন কটাবলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতি দিব বিচাৰোঁ। নাজানো মই কেতিয়াবা তেওঁক প্ৰকাশ কৰিব পাৰিম নে নোৱাৰিম। ঠিক আছে, এক্সপ্ৰেছ কৰি দিওঁ। যদি বুজি নাপায় তেওঁ, মোৰ প্ৰেম যদি একচেপ্ট নকৰে, বাছ ভয় লাগিছে তেওঁক হেৰুৱাবলৈ। কিন্তু লগতে এটা মিঠা মিঠা মৃদু বতাহে হৃদয়খনক চুইছেহি।